কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু? আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আহক দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1430 ভাস্কৰাব্দ কাতি মাহৰ 18 তাৰিখ, ইংৰাজী 5 নৱেম্বৰ 2023 শনিবাৰ। আজি কৃষ্ণাষ্টমী তিথি, পাছদিনা ৰাতিপুৱা 3:31 তাৰ পাছত নৱমী তিথি আৰম্ভ। আজি পুষ্যা নক্ষত্ৰ দিনৰ 11:58 তাৰ পাছত অশ্লেষা নক্ষত্ৰ আৰম্ভ। আজি শুভ যোগ বিয়লি 3:51 বালৱকৰণ দিনৰ 2:36 আজি সূৰ্যোদয় 5:37 সূৰ্যাস্ত 4:35। আজি জন্ম হোৱা জাতক জাতিকাৰ কৰ্কট ৰাশি হ'ব। আহক আজিৰ ৰাশিফললৈ আগবাঢ়ি যাওঁ। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো চাকৰিত আপুনি হয়তো উচ্চ পদ পাব পাৰে। ব্যক্তিগত কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰক। বন্ধু বান্ধৱীৰ আচৰণৰ বাবে মনত হতাশা আহিব। প্ৰেমিকাৰ লগত পৰ্যটনৰ বাবে যাব পাৰি। সহকৰ্মীসকলৰ সহায়ত আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1-8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃষ ৰাশি। বৃষ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি আপুনি এলাহ আৰু অসাৱধানতা ত্যাগ কৰা উচিত। শিশুক বেছিকৈ বকাবকি কৰাৰ পৰিৱৰ্তে মৰমেৰে বুজাওক। পলমকৈ সম্পূৰ্ণ হ'ব পৰিকল্পিত কামসমূহ। দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। সম্পত্তি সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগে। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মিথুন ৰাশি। মিথুন ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি আপোনাৰ ব্যক্তিত্বই মানুহক আকৰ্ষিত কৰিব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰৰ প্ৰতি সচেতন হওক। প্ৰকৃতিত কিছু খিংখিঙীয়াতা থাকিব পাৰে। যাত্ৰাটো বৰ ভাল হ'ব আজি। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত এটা ডাঙৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিব পাৰে আজি। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কৰ্কট ৰাশি। কৰ্কট ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি ঘৰৰ ভিতৰৰ অংশত কিছু পৰিৱৰ্তন কৰিব আপুনি। পত্নীৰ সৈতে ভাল সময় কটাব পাৰিব। ধৰ্মীয় কাম কাজত আপোনাৰ অংশগ্ৰহণ বাঢ়িব। অনলাইন পেমেণ্টৰ সন্দৰ্ভত কোনো সমস্যা হ'ব পাৰে। ব্যৱসায়িক চুক্তি সহজে কৰা হ'ব। যুৱ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 4। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। সিংহ ৰাশি। সিংহ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি নতুন কামৰ সন্দৰ্ভত মনৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হ'ব। হজম শক্তিৰ সমস্যা হ'ব পাৰে। কাৰ্যালয়ত কৰ্মৰত লোকৰ আধিপত্য বাঢ়িব। স্বাৰ্থপৰতাৰ বাবেও আপুনি মানুহৰ মাজত অজনপ্ৰিয় হৈ পৰিব পাৰে। নিজৰ স্বাৰ্থ আৰু অধিকাৰৰ প্ৰতি সাৱধান হওক। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 5। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব আপুনি। সামাজিক অনুষ্ঠান এটাত আপুনি সন্মান পাব পাৰে। নিজৰ ওপৰত থকা সন্দেহবোৰ আঁতৰি যাব। নিজৰ সামৰ্থ্যক অতিৰঞ্জিত নকৰিব। কথা বতৰাৰ সময়ত আপুনি শান্ত হৈ থাকিব লাগে আজি। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ত শান্তি বজাই ৰাখক। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। তুলা ৰাশি। ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্য আৰু জীৱনশৈলী সংগঠিত কৰি ৰখাটো অতি প্ৰয়োজনীয় আপোনাৰ বাবে। সন্ধিয়া ঔষধৰ বাবে কিছুমান অপ্ৰয়োজনীয় খৰচৰ সন্মুখীন হ'ব পাৰে আপুনি। বিৰোধী পক্ষৰ ওপৰত আপুনি জয়ী হ'ব। পৰীক্ষাত ল'ৰা ছোৱালীয়ে সফলতা লাভ কৰিব পাৰে। আইনী বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি ঘৰত উপস্থিত হ'ব পাৰে আত্মীয়ই।
আপুনি হয়তো আপোনাৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে। ব্যৱসায়ীসকলে লাভৰ বাবে অতিৰিক্ত সুযোগ লাভ কৰিব। পাৰিবাৰিক জীৱনত শান্তিৰ পৰিৱেশ থাকিব। সকলো কাম সহজে সম্পূৰ্ণ হ'ব। বৌদ্ধিক কামৰ প্ৰতি আপুনি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1, 8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। ধনু ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি ব্যৱসায়ত ডাঙৰ পৰিকল্পনা কৰিব লাগিব। বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰি সময় কটাব। আয়ৰ নতুন উৎস গঢ় লৈ উঠিব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লাগিব পাৰে আজি। অচিনাকি মানুহৰ পৰা সহায় পাব পাৰে। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মকৰ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। বেংকিং খণ্ডৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত অসুবিধা অনুভৱ কৰিব। অসম্পূৰ্ণ কামৰ বাবে মন বিচলিত হৈ থাকিব। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ ওপৰত খং উঠিব পাৰে। মানসিক চাপ লোৱাটো কোনো সমস্যাৰ সমাধান নহয়, সেইবাবে ধৈৰ্য বজাই ৰাখক। বছে অফিচত আপোনাৰ প্ৰদৰ্শনৰ ওপৰত চকু ৰাখিব। আপোনাৰ বাবে শুভ ৰং কলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কুম্ভ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি লাভৱান হ'ব নোৱাৰিব। বৈবাহিক সম্পৰ্কত উত্তেজনা হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আজি। শিল্প আৰু সংগীতৰ প্ৰতি সময় নিশ্চয় দিয়ক, কাৰণ আপুনি আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আপোনাৰ বাবে শুভ ৰং নীলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মীন ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি পাৰিবাৰিক ব্যৱসায়ত আপুনি বহুত ভাল প্ৰদৰ্শন কৰিব। আজি আপুনি বন্ধু বান্ধৱীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। চিকিৎসা বৃত্তিৰ লগত জড়িত লোকৰ আয় বৃদ্ধি হ'ব পাৰে আজি। শিশুৰ কেৰিয়াৰত অহা বাধাবোৰ দূৰ হ'ব। আপুনি আপোনাৰ চিন্তা চৰ্চা আপোনাৰ পত্নীৰ সৈতে শ্বেয়াৰ কৰিব। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। কালি আকৌ লগ পাম। যদি আপুনি মোক ইউটিউব চেনেলৰ যোগেদি চাই আছে, তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি অনুৰোধ কৰিলোঁ। যদি মোক ফেচবুক পেজেৰে চাই আছে, তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি ৰাখি দিব বুলি অনুৰোধ কৰিলোঁ। ধন্যবাদ। হৰে কৃষ্ণ, ৰাধে ৰাধে।